Hi guys, finally আমি ৰাতিপুৱা 6 বজাৰ পৰা ওলাই আহিলোঁ এতিয়া বৰ্তমান বগীবিল ব্ৰিজখন পালোহি। সঁচাকৈ অতি সুন্দৰ পৰিৱেশ চাওক আপোনালোকে। এয়া গাইজ আমাৰ লগত এজন প্ৰেৰণক মই সুধিম তেওঁৰ মনত যি ভাৱ আছে। হেল্ল', তোমাক কেনেকুৱা লাগিছে এই বগীবিল দলংখনত ফাইনেলি পোৱাৰ পাছত? হাই, বহুত দিনৰ মূৰত আমি সৰুৰে পৰা শুনি আছিলোঁ বগীবিল ব্ৰিজখন চাব পাম বুলি। মই আজি ডেডিকেট কৰাৰ পিছত 1 বছৰ হোৱাৰ পিছতে আমি ইয়াতে আহি পাইছোঁ। আমি দূৰত আছিলোঁ, আজি অসমত হোৱাৰ কাৰণে আমি বগীবিলখন আকৌ চাবলৈ আহিলোঁ। আমি লগৰ কেইটা মিলি কিনি বহুত ভাল লাগিছে। ইয়াতে দেখি পাই কিনি বগীবিলটো কমপ্লিট হৈ গ'ল। এতিয়া 1 বছৰ হোৱাৰ পিছতে আমি চাইছোঁ, বহুত ভাল লাগিছে দেই। থেংক ইউ আপোনাৰ মন্তব্য আগবঢ়াৰ বাবে। হাই গাইজ, আমি 7 মেম্বাৰ আহিছোঁ ইয়াতে, সকলো আমি ইউথে হয়। এই বগীবিল ব্ৰিজখন 4 কিলোমিটাৰ এবভ আছে। আমি নিজৰ ছেটিছফেকশ্যনৰ কাৰণে আমি সকলোৱে সিদ্ধান্ত কৰিছোঁ যে লাইফত এটা নিজৰ ছেটিছফেকশ্যনৰ ৰেকৰ্ড থাকিবৰ কাৰণে আমি খোজকাঢ়ি যিমান দূৰ হ'লেও আমি পাৰ কৰিম বুলি সিদ্ধান্ত কৰিছোঁ, কষ্ট হ'লেও। এয়া আমাৰ ফ্ৰেণ্ডছ। হাই হাই, হাই গাইজ, আজি আমি 7 বজাত ট্ৰেইনত উঠি লখিমপুৰৰ পৰা আমি বৰ্তমান ফাইনেলি পালোগৈ আমি বগীবিল ব্ৰিজখনত। সঁচাকৈ এক সুন্দৰ পৰিৱেশ আৰু সুন্দৰ ব্ৰিজ বুলি ক'ব পাৰি। সঁচাকৈ বহুত সুন্দৰ। গাইজ, ভাগৰি গৈছোঁ। দিনত ঠিকে আছিলে, এতিয়া গৰম ৰ'দ ওলাই গ'ল। যিটো গতিত গৈ আছোঁ আমি 2-3 ঘণ্টামান লাগিব আমাক এই দলংখন পাৰ হ'বলৈ খোজকাঢ়ি। আজি 2020 চনৰ 21 জানুৱাৰী। আমাৰ লাইফত হিষ্ট্ৰী হিচাপে থাকিব। বন্ধু বান্ধৱী, যদি আপোনালোকে এতিয়ালৈকে চোৱা নাই বগীবিল ব্ৰিজখন, নিশ্চয় এবাৰ চাব। বহুত সুন্দৰ পৰিৱেশ, সঁচাকৈ ভাল লাগিছে। আজি যিমান কষ্ট হ'লেও আমাৰ জীৱনৰ হেঁপাহ, সেই হেঁপাহে আমাক পুনৰ বল দিছে। ভাল লাগিছে। এয়া আমাৰ লগত অহা এজনী চিষ্টাৰ দেখুৱাইছে, চাওক। হাই চিষ্টাৰ, কেনেকুৱা লাগিছে? ভাল লাগিছে না? ভালেই লাগিব লাগে।